এতিয়া আগত বলক, আগত কেইটামান পুলি ৰুই থৈ আহোঁ। এই চাওকচোন গছৰ আৰু কিমান ধুনীয়া লাগিছে, নতুন পাত। আজি বিশ্ব পৰিৱেশ দিৱস, কেইটামান গছৰ পুলি ৰুই থৈ যাওঁ। এয়া গছৰ পুলি লৈ আহিছোঁ, বিশ্ব পৰিৱেশ দিৱস বুলি ষ্টেটাছ দি থকাতকৈ এনেকৈ আমাৰ নিচিনা 2-4টা গছৰ পুলি ৰোৱা, পৃথিৱীখন সেউজীয়া হৈ থাকিব, অক্সিজেনৰ কম নহয়। তেতিয়া গমে পাইছে দেশৰ পৰিস্থিতি এনেকুৱা, দিল্লীত এতিয়া অক্সিজেনৰ কম হৈ কিনে কিমান মানুহ মৰি আছে। সেইবাবে গছৰ পুলি ৰোৱা, এতিয়া অক্সিজেনটো অলপ লেভেল আৰু ৰুই আছে। তাৰপিছত পথাৰৰ মাজত গছৰ পুলি ৰুইছোঁ আহি, এইবিলাক খেতি কৰিবৰ কাৰণে হাল মাৰি থৈছে, পানী দুনি হৈছে, বৰষুণ দি কিনে আজি পূৰা ৰাস্তা ঘাট বোকা কৰি পেলাইছে। কেওফালে পানী পানী, এইফালে কঠীয়া ৰুই থৈছে। আমাৰ গছৰ পুলি ৰোৱা ব্যৱস্থা চলি আছে, আৰু কেইটামান আছে গছৰ পুলি অলপ আগত ৰুব লাগিব। এই আমাৰ কেইটামান গছৰ পুলি ৰুই আছে। আজি বিশ্ব পৰিৱেশ দিৱস বুলি কোনে কোনে গছৰ পুলি ৰুইছে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব। এতিয়া আগত বলক, আগত কেইটামান পুলি ৰুই থৈ আহোঁ। এই চাওকচোন গছৰ আৰু কিমান ধুনীয়া লাগিছে, নতুন পাত। ৰাতি বৰষুণ দিছিল, বৰষুণত গোটেই বানপানী হৈ গৈছে, সেইফালে পানী পানী। পথাৰৰ মাজত লাও খেতি কৰিছে, চাওকচোন লাও লাগিছে নে? তিঁহ লাগি আছে, তিঁহ কেইটামান লাগি আছে, লাও হ'লে নাই। কেওফালে পানী পানী পানী। মাছ ধৰাৰ কাৰণে জাল পাতিছে, চাওক এই দেখিছে এইখন জাল, এইখন ফাঁচি জাল পাতিছে এইখন, চাওকচোন মাছ ধৰাৰ কাৰণে। মাছ বা হৈছে নে নাই, কিন্তু মাছ ধৰাৰ কাৰণে জাল পাতিছে, মাছ লাগিছে, মানে কি লাগিছে, লৰাই আছে অলপ 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 অলপ। এই আমাৰ গছৰ পুলি ৰুই আছে। এইটো গছৰ পুলি ৰুলো, গছৰ পুলিটো ঘুমাই আছে, ভাগৰ লাগিছে, গছৰ পুলিটো ঘুমাই আছে। থিয় কৰি দিব লাগিব, ইয়াক এনেকৈ ৰ'ব লাগিব। তাৰপিছত চেকৱাৰ ব্যৱস্থাটো কৰিব লাগিব, চেকৱাৰটো লৈ আহি আছে। আমি এতিয়া অলপ মাছ চাৱা, জালত মাছ লাগছি নে নাই। জাল পাতি থৈছে, গম নাপাওঁ। জালত মাছে লগা নাই, কোনোবা মাছ পাতি থৈছে। এইগিলা জংঘলৰ মাজত গৰু ছাগলীয়ে নাখাৱাকৈ কিবা কৰি থৈ যাব পালে আমাৰে ভাল হয়। 10টা পুলিৰ ভিতৰত যদি 2টা পুলিও ৰয়, তেওঁৰ নাম হ'ব কি বোলে গছৰ পুলি ৰুইছিল, হৈছি, মানুহে ক'ব বোলে অমুকে ৰুই থৈ গৈছিল, নাম হৈছে বুলি। চাওকচোন গছৰ পুলি ৰুইছে, পথাৰৰ মাজত গছৰ পুলি ৰুই আছে। আৰু দাদা বঢ়িয়াকৈ ৰ। আৰু এইফালে এই চেকৱাৰ হেৰি কৰি আছে। আমি এতিয়া গছৰ পুলি প্ৰায় ৰোৱা হ'লেই, 20টামান পুলি ৰুলোঁ হ'লে, আৰু এতিয়া চেকৱাৰটো দিব বাকী আছে। সিফালে দি আছে, আগত দিকে অলপ চেকৱাৰ দি আছে, ল'ৰা এজন আছে। ইফালে এইকেইটা এনেকৈ পুলি দিলোঁ, এইকেইটা অলপ হেৰি কৰিব লাগিব, চেকৱাৰটো দিব লাগিব। তাৰপিছত গছৰ পুলি ৰুবা আনতে ওচৰত এখন খেতি আছে, তাতে নেচেৰা পালোঁ, নেচেৰা খাওঁ ৰচোন।
নেচৰা খা নেচৰা আৰু তিয়হ নাই কেঁচা নেচৰা খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল হ'লে ইয়াতে আছে স্বাস্থ্যৰ কাৰণে ভাল কেঁচা নেচৰা খাব লাগে আমি এটা আগত দিকে গৈ আছোঁ আগত কাছ পুলি ৰুইছিলোঁ তাতে চেকোৱাৰ ব্যৱস্থা কৰিছোঁ চাওকচোন কেনেকৈ কি কৰি চেকোৱাত দিছোঁ পথাৰৰ মাজে মাজে গৈ আছোঁ কিয় বোলে পানী বোলে বানপানী হৈ গৈছে কেঁচা নেচৰাটো খাব লাগে একচুৱেলি স্বাস্থ্যৰ কাৰণে কেঁচা বস্তু খোৱাটো ভাল আৰু জানেই কেইফালে কৰোণা মহামাৰী চলি আছে এনেকৈ বস্তু আনি কিনে আনিব অলপ প্ৰব্লেম কাৰণ ক'ত কি পায় কেনেকুৱা পৰিস্থিতি কি পায় হেৰি হয় লকডাউনৰ বজাৰ আমাৰ নাই এনেকৈ ঘৰতে বস্তু খেতি কৰিছে মানে সেনেকৈ চলি আছে তাৰ পৰা আমি দুডাল ছিঙি লৈ খালোঁ আৰু ৰেষ্টটো দেখিছে গছৰ পুলি আমি ৰুলোঁ চেকোৱাৰ এনেকৈ দিছোঁ কিহৰ কাৰণে দিছোঁ গম পাইছে চাগে কাৰণ বৰষুণ দিছে যোৱাকালি কেওফালে পানী হৈছে বাঁহৰ তলত বাঁহ কাটিব যাব অলপ অসুবিধা হয় সেইকাৰণে এনেকৈ বস্তা ফালি কিনে খুটি মাৰি এনেকৈ আৰু যাতে গৰু ছাগলীয়ে পুলিটো খাব নোৱাৰে সেইকাৰণে আৰু এনেকৈ ব্যৱস্থাটো কৰিছোঁ আৰু নহ'লে আকৌ গৰু ছাগলীয়ে যদি খাই পাতবোৰ খাই দিয়ে পুলিটো আৰু ৰোৱা ক'ত ব্যৱস্থা থাকিব পুলিটো অৱস্থাই নাইকিয়া কৰি দিব লাগিব দেখোন পুলিটো ৰোৱাৰ ক'ত ব্যৱস্থা থাকিব সেইকাৰণে ভাবিলোঁ এনেকৈ কিবা কৰি চেকৰা এটা কৰি থৈ যাওঁ পিছৰ পৰা বৰষুণটো কমিলি এতিয়া কিন্তু দিয়া নাই অলপ দিব চাগে অলপ বতৰটো অলপ আন্ধাৰ হৈ আছে এবাৰ পিছত ৰ'দ দিলে বাঁহৰ তলৰ পৰা বাঁহ কাটি আনি কিনে ভালকৈ চেকোৱাৰ কৰি পুলিকেইটা অলপ ব্যৱস্থা ল'ব লাগিব আজি এনেকৈ থৈ যাওঁ যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস গছৰ পুলি এটা ৰুলোঁ আজি এইকেইটা ৰুলোঁ তাতে আগতো কেইটামান ৰুলোঁ প্ৰায় 20টামান পুলি ৰুলোঁ কাৰণ বৰষুণ বতৰত ইমান পুলি আনিব আৰু নিজৰ ঘৰতে আছিল সেইকেইটাকে উঠাই আনি কিনে ৰুলোঁ আৰু নাৰ্চাৰীৰ পৰা কেইটামান পুলি আনিব লাগিব আনি কিনে ৰুম বুলি ভাবি আছোঁ কিন্তু আজি এইখিনিয়ে আৰু আকৌ নেক্সট ভিডিঅ'টোত বাকীখিনি ৰোৱা পুলিকেইটা দেখা পাব কেনেকৈ কি কৰোঁ এতিয়ালৈ ভিডিঅ'টো ইমানতেই কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কেনে হৈছে কমেণ্ট কৰি জনাবচোন সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা